ডিমাচাৰ 14 নম্বৰ গেলাৰী, গোৱালপাৰা 5 নম্বৰ গেলাৰী, ধুবুৰী 5 নম্বৰ গেলাৰী, ধেমাজি 5 নম্বৰ গেলাৰী, দৰং 18 নম্বৰ গেলাৰী, কাছাৰ 5 নম্বৰ গেলাৰী, চৰাইদেউ 15 নম্বৰ গেলাৰী, শুনিছেনে? ঢোল, তাল, টকা, গগনা, পেঁপা যিবিলাক আছে, মহিলাও আছে, গগনাত টকাত আছে, বিহুৱতী আছে, তেওঁলোকে 10-5 মিনিটৰ ভিতৰত ফিল্ডখন খাপ পেলে ফিল্ডলৈ আহিব লাগিব। বিহুৱতীসকল যাওক, ধুনীয়াকৈ গেলাই বহাচোন আৰু হাত চপৰি বলোৱা নাচনীবিলাক এই অভিজ্ঞতাৰ বাবে এবাৰ হ'লেও লিখে, এই যাতে আপোনালোকৰ লেখনিবিলাক সদায় কাৰণে যাতে এটা স্থায়ীভাৱে লিপিবদ্ধ হৈ যায়। আপোনালোকে এই বীৰৰ সন্মানৰ এই দিনটোৰ কথা সকলোৱে খুব ধুনীয়াকৈ হৃদয়ৰ পৰা ওলোৱা শব্দৰে লিখিব আৰু সেই শব্দবিলাক আমি আমাৰ জীৱনৰ মণিকোঠাত সদায় সাঁচি থম। তাকে কৈ এইখিনিৰে আপোনালোকৰ ওচৰত মই মোৰ শুভেচ্ছা জানি যাচি মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ। এটা কথাৰে মই আকৌ এবাৰ উল্লেখ কৰিম যে আমাৰ এই গামোচাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰলৈ লৈ গ'ল।